শুনি আপোনাৰ গানৰ প্ৰেমত পৰিছোঁ, মানে মই আপোনাৰ প্ৰেমত পৰিছোঁ, সেইকাৰণে মই আপোনাক বিয়া পাতিব আহিছোঁ। চব এইখন ঘৰৰ নামত খৰচ হৈ গৈছে। ফুটা কৰি এটাও খৰচ কৰা নাই তই। আৰু ভক্তৰ আগত ভগৱানক যিয়ে সন্মান কৰে তাক দাঙিনী বলিশালত তুলি দিবলৈ মোক কিন্তু বেছি সময় নালাগে কৈ দিছোঁ। তেওঁলোকে প্ৰগ্ৰাম বিচাৰি অহা নাই দাদা, প্ৰস্তাৱ দিবলৈ আহিছে। ৰজত কাকতি হয় মোৰ নাম। PWDৰ ফাৰ্ষ্ট ক্লাছ ঠিকাদাৰ। ফাৰ্ষ্ট ক্লাছ ঠিকাদাৰৰ পৰা আপোনাৰ লগত ফাৰ্ষ্ট ক্লাছ ঠিকাদাৰ ৰাখক। আমাৰ ঘৰত দুখ সুখৰ হিচাপ ল'বলৈ থাৰ্ড ক্লাছ চকীদাৰ হ'বলৈ নাহিব। কি বকি আছে আপুনি? অথনিৰ পৰা আপুনি কি বকি আছে? জানে মই কিমান কষ্টত আছোঁ? ভূত পেটত বিচাৰ গৈছে, কৰবাত পৰি মৰি আছে চাগে। এনে এগৰাকী অন্ধকাৰ ভৱিষ্যত লৈ ফুৰা ছোৱালীজনীৰ ছবিখন তুমি কি ৰঙেৰে আঁকিবা? তুমি সেন্দুৰৰ ৰঙে আঁকি। আপোনালোক অকণমান বাহিৰলৈ যাওকচোন, দেখিছোঁই নহয় দুটা ঘৰিয়ালে চকু পানী পেলাবলৈ আহিছে। ফুলে পাহি রজনীগন্ধা সুগন্ধি বিদায় ফুরে তেজি রঙাই এটি পখিলা। কণ্ঠতহে ঘা লাগিছে, গানততো লগা নাই। এই সেন্দুৰৰ শপত জ্বলাই দিম তোমাৰ ছবি। সোণৰ খাৰুণে লাগে মোক বিয়াৰ বাবে